ওম শান্তি। আজি ৭ ফেব্ৰুৱাৰী ২০২৫ সাকাৰ মুৰলীৰ পৰা কাহিনী। ব্ৰহ্মাকুমাৰী আশ্ৰমত পুৰুষাৰ্থী শিক্ষাৰ্থীসকলে দৈনিক চাৰ্ট লিখাৰ নিয়ম। চাৰ্ট অৰ্থাৎ দিনটোত কিমান সময় পৰমাত্মাৰ স্মৃতিত থকা হ'ল বা যোগ কৰা হ'ল তাৰ হিচাপ। এনে চাৰ্ট লিখাৰ অভ্যাস কৰিলেহে পুৰুষাৰ্থীসকলৰ সহজে উন্নতি সাধন হয় বুলি স্বয়ং পৰমাত্মাৰ শিকনি আছে। এদিন আশ্ৰমৰ বাইদেৱে পুৰুষাৰ্থীসকলক মাহটোৰ চাৰ্ট জমা দিবলৈ ক'লে। বাইদেউৰ আদেশ মৰ্মে সকলোৱে চাৰ্ট জমা দিলে যদিও দেৱযানী বৰ বিপাঙত পৰিল। চুচুক চামাককৈ তেওঁ বাইদেউৰ কাষলৈ গৈ ক'লে, বাইদেউ, চাৰ্ট লিখাটো বেলেগ কথা। মোৰ দেখোন পৰমাত্মাৰ লগত যোগেই নালাগে, চাৰ্ট লিখোঁ ক'ৰ পৰা? বাইদেৱে দেৱযানীৰ অৱস্থাটো বুজি পালে আৰু ক'লে, পৰমাত্মাৰ লগত যোগ কৰাৰ বাবে বেলেগে সময় উলিওৱাৰ প্ৰয়োজন নাই। তুমি উঠোতে বহোতে খাওঁতে লওঁতে অৰ্থাৎ কাম কৰি থকাৰ মাজতে পৰমাত্মাৰ স্মৃতি মনলৈ আনিব পাৰা। ইয়াত মূল কথাটো হ'ল প্ৰেম। যদি তুমি পৰমাত্মাৰ প্ৰেমত ভৰপূৰ হৈ আছা তেতিয়া এই প্ৰেমৰ তাৰণাতেই তেওঁক অনবৰত মনত পৰি থাকিব অৰ্থাৎ যোগ হৈ থাকিব। প্ৰতিদিনেই অমৃতবেলা তুমি সংকল্পেৰে পৰমাত্মাৰ ওচৰত নিজকে সমৰ্পণ কৰি দিয়া। গোটেই দিনটো যেন পৰমাত্মাইহে চলাই আছে, তোমাৰ এনেকুৱা লাগিব। দেৱযানীয়ে বাইদেউৰ পৰামৰ্শখিনি গ্ৰহণ কৰি উৎসাহেৰে পুৰুষাৰ্থত লাগি গ'ল। ওম শান্তি।